নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়াৰে পৰা। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 9টা। এতিয়া আমি যাবলৈ ওলাইছোঁ জাগীৰোডলৈ। মিষ্টাৰ আৰু মই যাম, কলিজাটো নিনো, যিহেতু বিশেষ বস্তু এটা আনিবলৈ যাম। আপোনালোকক পিছত দেখুৱাম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব, শেষত দেখাই পাবগৈ। সেইবাবে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। অ'কে, অৱস্থা। হেল্ল' ফ্ৰেণ্ড, যাবলৈ ওলাইছোঁ এতিয়া। কলিজাটোক লৈ নাযাওঁ যে, মাটিয়া বালিয়া কেনেকৈ বাগৰি আছে। দেই মটম আনিব। হেৰিয়া বৌলে কি কৈছে শুনাচোন, মটম আনিব। আইতাৰ লগত যাবা তুমি দোকানলৈ দেই। আহিব ৰখা, আনিব। বাই বাই কলিজা, মটম আনিম দিয়া, কিণ্ডাৰ জয় আনিম দেই। বাই বাই। অঁ বান্ধৱীসকল, এয়া ক'ত আহিছোঁ আপোনালোকে গম পাইছেই চাগে। এইখন নিবলৈ আহিছোঁ। পচন্দ হৈছিলে বেলেগ কালাৰ এটা, কিন্তু বেড লাক বুলিয়ে ক'ম নে লাকি বুলিয়ে ক'ম, ৰেড কালাৰটো চাগে লাকত আছে, সেইবাবে সেইটোকে লৈছোঁ আৰু। গতিকে ৰেড কালাৰটোৱে লৈছোঁ আৰু। নতুন গাড়ী যেতিয়া যিমান পাৰ্ট চব মাৰে এতিয়া গাড়ীখন ধুই মেলি চাফা কৰি দিয়াৰ পিছত এয়া গাড়ীখন লৈ ঘৰলৈ আহিবলৈ ওলাইছোঁ। মিষ্টাৰে মই বাইকত, আমাৰ বাইকখনত আহিলোঁ। এতিয়া স্কুটিখন ভকতে লৈ আহিব, ভকতে চলাই ঘৰলৈ থৈ যাবহি। কাৰণ আমি এতিয়া দুইখন গাড়ী আনিব নোৱাৰিম যে, মইতো চলাব নাজানোৱে, নতুনকৈ লৈছোঁহে। সেইবাবে বেলুন দুটামান ভকতে ক'লে, নতুন গাড়ী লোৱা বুলিনো কি প্ৰমাণ আছে, সেইবাবে বেলুন দুটামান আনি লগাই দিলে, তাৰে এটা ফুটিলে। তাৰপিছত আকৌ দুটামান আনি পিছত বান্ধি দিলে বাৰু, পিছত দেখা পাব। এতিয়া এটা ফুটাটোৱে আছে বাৰু। এতিয়া নতুন গাড়ীখনততো তেল ভৰাবই লাগিব নহয় জানো বাৰু, সেইবাবে তেল ডিপুলৈ আহিছোঁ। তেল অলপ ভৰাই লৈ পেলাই যাওঁ, যিহেতু আকৌ জাগীৰোডলৈ অহাটো পুতুককৈ সম্ভৱ নহ'বও পাৰে। কাৰণ আমাৰ গাঁৱত মানে যিকেইখন দোকান আছে তাত তেল বেচে, কিন্তু তেলবোৰ অলপ ভেজালি। সেইবাবে তেল ডিপুৰ পৰা তেল ভৰালে অলপ ভাল হয়। সেইটো কাৰণে তেল ইয়াতে ভৰাই ল'লোঁ। ইয়াৰ পিছত এতিয়া অকণমান মিঠাই ল'ম, মিঠাই লৈ পেলাই ঘৰলৈ যাম। নতুন গাড়ী লোৱা বুলিতো কোৱাব লাগিব মানুহক, নহয় জানো বাৰু। মোৰ হেৰি নামটো চেঞ্জ কৰি দিছোঁ, কাৰ্ডছিটো নাম দিবি না, আকৌ এটা নামটোৱে নাহে, এতিয়া গমেই নাপায়। আন্দাজে আছে, নাম আহে। সেইটোতো বনাই দিব লাগিব নেকি কিবা? তই নিজে বনাইছিলি, তই সেইটো চিপচামি কৰি আছ। এয়া জাষ্ট
ঘৰ পাইছোঁহি গাড়ী লৈ। এতিয়া অকণমান নিয়ম নীতি কৰোঁ। অহা কাইলৈ দেওশাল মন্দিৰত যাম ডাঙৰকৈ পূজা কৰাবলৈ কাৰণে। এতিয়া ফুল তুলসী পানী অলপ ছটিয়াই ধূপকে অকণমান খুৱাই পেলাই থৈ দিওঁ। বাকী চাই থাকিব নিয়ম নীতি কি কৰোঁ। আগ চকাটোত দিয়া অলপ। হ'ব দিয়া। আঘাতে দি এতিয়া এই ওপৰৰ হেণ্ডেলত ইডিট কৰিব মানে তেনেকুৱা ছাইডতে দি থৈ দিম। তলৰ ফালে পূজাটো কৰি কিনে চাইডত ফুলি থ'লেও হ'ব দে, নহ'লে বস্তুটো পৰি কিনে ক'ৰবাত অকণমান হেৰি হ'ব পাৰে না। হ'ল দিয়া। সেইটোহে ভয় লাগে নহয়, বাইকৰ নিচিনা নহয় নহয়, একা চিটিকাই দিব মানুহ। বাইক চলা মানুহ এইটো আইডিয়া নাপায়, এই ৰখি বেঙা বেঙি লাগি থাকে। মোক কি শিকাব? স্পীড চলাব নোৱাৰে। তাকেতো মোক কি শিকাব বোলো এতিয়া? প্ৰথমৰ পৰা যে স্কুটি চলালে প্ৰথমৰ পৰা যে চলাব পাৰিব। বাইক আৰু ল'ৰাটো গৈছে দোকানলৈ অলপ বাটৰ ফালে ওলাই। মই এয়া কণী কেইটামান বইল কৰি আছোঁ। একো তাতে খোৱা বোৱাটো নহ'লেই গাড়ীৰ কামত লাগি থাকোঁতে, সেইবাবে এতিয়া কণীকে দুটামান বইল কৰিছোঁ চিম্পলকৈ। ভাত কেইটামান খাম আৰু তাৰপিছত এতিয়া কাপোৰযোৰ সলাই লওঁগৈ। কাপোৰযোৰ সলাই লৈ পেলাই আপোনালোকক লগ পাই। হেল্ল' এভৰিৱান, এতিয়া সন্ধিয়াই লাগিলে। কাম বন আজৰি কৰি হোৱালে চোতাল ঘৰ সাৰিলোঁ। তাতে আজি মানে মা গৈছে মামাহঁতৰ ঘৰলৈ গুণামাৰা হয়, মৰিগাঁৱৰ এজাবাৰী গুণামাৰাত। তাত মানে আমাৰ মাৰ খুৰায়েকৰ বছৰেকী শ্ৰাদ্ধ আছে যে, তাত গৈছে। সেইবাবে মানে চোতাল ঘৰ সাৰা পোছা কৰা, ধূপ ধূনা দিয়া, সেইবোৰ কৰি থাকোঁতে সন্ধিয়া লাগিলে। আজি মানে স্কুটিখন চুবই নাপালোঁ, মানে চলাবই নাপালোঁ, শিকিবই নাপালোঁ। অহা কাইলৈহে চাগে আবেলিমান পাৰিমগৈ। সেইবাবে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। গাড়ীখন আনা বুলি এটা সৰুকৈ স্মৃতি ৰখাবলৈ কাৰণে ভিডিঅ'টো কৰিলোঁ। কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই।